হেল্ল' বন্ধুসকল, ফ্ৰী এডভাইচ ডিআৰএক্স ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চেট্ৰিছ টেবলেট এটা। এই চেট্ৰিজিন টেবলেটটো সাধাৰণতে আপোনালোকে কিহৰ কাৰণে ব্যৱহাৰ কৰে সেই বিষয়ে আজি আপোনালোকৰ সৈতে কথা পাতিম। বন্ধুসকল, প্ৰথমতে জানিলোঁ এই চেট্ৰিছ টেবলেটটো হয় কি আৰু এইটোৰ পৰা কেনেধৰণৰ উপকাৰ হয় বা ইয়াৰ পৰা কেনেকুৱা ছাইড এফেক্ট হ'ব পাৰে সেই সম্বন্ধে আজি আপোনালোকৰ সৈতে কথা পাতিম। তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি থ'ব। বন্ধুসকল, প্ৰথমতে জানিলোঁ চেট্ৰিছ টেবলেটটো এইটো এটা এলাৰ্জি টেবলেট। সাধাৰণতে এইটো ইচিঙৰ কাৰণে সচৰাচৰ ব্যৱহাৰ কৰা দেখা যায়। এই টেবলেটটো আপোনালোকে চৰ্দি বা এলাৰ্জি বা তেনেকুৱা নাকদি পানী ওলায় যেতিয়া, এইটো আপোনালোকে যেতিয়া গৰমৰ দিন বা ঠাণ্ডা দিনত যিকোনো টাইমত আপোনালোকৰ চৰ্দি হৈছে, আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰি ইয়াৰ পৰা ভাল এটা ৰিজাল্ট পাব পাৰে। আপোনালোকৰ চৰ্দিৰ ফলত নাক ৰঙা হৈ গৈছে বা মূৰৰ অলপ মূৰটো বিষাইছে, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে চেট্ৰিছ টেবলেটটো ব্যৱহাৰ কৰি চৰ্দিৰ পৰা ৰিলিফ পাব পাৰে বা নাক বুকু জাম হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে এই চেট্ৰিছ টেবলেটটো ব্যৱহাৰ কৰিব পাৰে। অন্যথা এই চেট্ৰিছ টেবলেটটো আপোনালোকে গাত ৰিং হৈছে বা ইচিং হৈছে, তেনেকুৱা কাপোৰৰ ভিজা কাপোৰ বা তেনেকুৱা ঘামৰ পৰা হোৱা যিকোনো বেক্টেৰিয়েল ইনফেকশ্যনৰ পৰা হোৱা খৰ বা খজুৱতি, তেনেকুৱা বস্তুৰ পৰা আপোনালোকে খজুৱতি নিবাৰক হিচাপেও এই টেবলেটটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এই টেবলেটটো ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ খজুৱতিটো অলপ সময়ৰ কাৰণে হ'লেও ৰিলিফ পাব। বন্ধুসকল, এই টেবলেটটো আপোনালোকে গৰ্ভৱতী মহিলাক কেতিয়াও ব্যৱহাৰ নকৰাব বন্ধুসকল, আৰু যিসকলে এলকহল সেৱন কৰে তেওঁলোকে এই টেবলেটটোৰ পৰা বিৰত থাকিব। বন্ধুসকল, এই টেবলেটটো খোৱাৰ নিয়ম হৈছে দৈনিক ৰাতি এটাকৈ বা ডক্টৰৰ অনুমতি লৈহে আপোনালোকে ডক্টৰৰ লগত পৰামৰ্শ কৰিহে আপোনালোকে এই টেবলেটটো যদি ব্যৱহাৰ কৰে ইয়াৰ পৰা এটা ভাল ৰিজাল্ট পাব পাৰে। বন্ধুসকল, এই টেবলেটটো যিসকল মানুহে এলকহল সেৱন কৰে তেওঁলোকক নিদিব, আৰু এইটো সেৱন কৰাৰ ফলত এই টেবলেটটো খোৱাৰ ফলত আপোনালোকৰ ছাইড এফেক্টসমূহ যেনেকৈ টোপনি অতিমাত্ৰা হ'ব পাৰে বা গাটো অলপ দুৰ্বল হ'ব পাৰে, জিনজিননি, তেনেকুৱা সমস্যা যদি আপোনালোকৰ হয় তেনেহ'লে আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰা বন্ধ কৰিব লাগিব। অন্যথা আপোনালোকে ডক্টৰৰ অনুমতি লৈহে এই টেবলেটটো ব্যৱহাৰ কৰিব। ইয়াৰ পৰা আপোনালোকে ভাল এটা ৰিজাল্ট পাব পাৰে। নমস্কাৰ, ধন্যবাদ।